আজি মই মচুৰ আৰু মগু দালিখিনি কেনেদৰে বনালোঁ চাওঁ আহক। নমস্কাৰ, মই লিজাই আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সদায় একেদৰে দালিখিনি খাই সকলোৰে আমনি লাগে। আজি সেইবাবে মই বেলেগ ধৰণে দালিকণ বনালোঁ, চাওঁ আহক। আৰু মই দুটা পিঁয়াজ লৈছোঁ, মিহি মিহিকৈ কুটি আদা নহৰু আৰু জলকীয়া অকণমানো খুন্দি লৈছোঁ, লগতে দুটামান খিচমিচ, গোটা মছলা আৰু দেখিছে মাছৰ মূৰ লৈছোঁ, কাৰণ আজি মই এই দালিখিনিত মাছৰ মূৰ দিম। আৰু এনেদৰে যদি মাছৰ মূৰ দিছে দালিত জনাবচোন। কেতিয়াবা সৰহকৈ মাছ আনিলে এনেকৈ মাছৰ মূৰ বা মাছ থাকি যায়। যদি মাছৰ মূৰ এনেদৰে দালিত দিয়া হয়, দালিকণৰ সোৱাদটো বহুত বেলেগ হয়। আৰু খাই চাব যদি খোৱা নাইকিয়া। আৰু এনেদৰে দালিখিনি বনাবৰ কাৰণে মই তেলখিনি গৰম কৰি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ অকণমান দিলোঁ। পিঁয়াজখিনি ভাজি লোৱাৰ পাছতেই হালধি দি আদা নহৰু পেষ্টটো দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু নিমখখিনি দিয়াৰ পাছতেই মই ইয়াত দুটা সৰু সৰুকৈ আলু কুটি দিলোঁ, কাৰণ মই দালিখিনি বেছি পনীয়া নকৰোঁ, গ্ৰেভি নিচিনাকৈ ৰাখিম। আৰু মাছৰ মূৰটো দি দিম। মাছৰ মূৰটো ভালদৰে ভাঙি দিম। ভালদৰে ভাজি মাছৰ লগত দালিখিনি মিলাই ল'ম আৰু এনেদৰে ভাজি থাকিম। আৰু যেতিয়াই ভালদৰে মিলি যাব, তেলটো বিৰিঙি উঠিব, তেতিয়াই পানী দি দিম। আৰু এনেদৰে কেতিয়াবা বনাই চাবচোন। কেতিয়াবা দালিকণো বেলেগভাৱে সোৱাদ লৈ ভাল লাগে। আৰু ধুনীয়াকৈ পানী দি দিম, মোক যিমানখিনি পানী দৰকাৰ হ'ব। মই জোল বেছি নবনাওঁ বাবে কমকৈ দিছোঁ পানী। আৰু ভালদৰে সকলোখিনি সিজাৰ পাছতে হৈ যাব। আৰু এনেদৰে যদি আপোনালোকে ঘৰত বনাইছে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।